মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভাষাৰ আজি পাঠ নং 11 পক্ষীকুলৰ অভিযন্তা পাঠটো আমি পঢ়িবলৈ ওলাইছোঁ। পাঠটো পঢ়াৰ আগতে যদি তোমালোকে মোৰ চেনেলটোত নতুনকৈ আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। লগতে লাইক বটনটো প্ৰেছ কৰি লগতে আৰু বেল আইকন বটনটো প্ৰেছ কৰি দিবা যাতে তোমালোকে সকলোবোৰ ভিডিঅ' পোনছাতে পাবলৈ সক্ষম হোৱা। এতিয়া আহাচোন আমি পক্ষীকুলৰ অভিযন্তা অৰ্থাৎ কুকুৰা চৰাইৰ যে পাঠ, সেই পাঠটো আমি আজি পঢ়িবলৈ যাওঁ। আৰু এই পাঠটো পঢ়াৰ আগতে বৰ ধুনীয়া কবিতা এটা ইয়াত দিয়া আছে, আমি কবিতাটো পঢ়ো আহাচোন। আকাৰত সৰু মই, কামত ডাঙৰ, বাঁহ সাজি সাজি মোৰ নালাগে ভাগৰ। বুকুৰ উমাল পাখি হয় ৰঙচুৱা, ডেউকা ৰাগচুৱা হালধি বুলোৱা। ঠোঁট আৰু চকুৰ মণি বাদামী ৰঙৰ, টুকুৰা চৰাই মই চহকী মনৰ। দেখিছানে বাৰু? কবিতাটো বৰ ধুনীয়া। এয়া বৰ ধুনীয়া এটা চৰাই ইয়াত দিয়া আছে। এই চৰাইটোৱে হৈছে টুকুৰা চৰাই আৰু এই টুকুৰা চৰাইৰ বিষয়ে আমি কবিতাটো পঢ়িছোঁ। আমি কবিতাটো আকৌ এবাৰ পঢ়ো আহা। আকাৰত সৰু মই, কামত ডাঙৰ, বাঁহ সাজি সাজি মোৰ নালাগে ভাগৰ। বুকুৰ উমাল পাখি হয় ৰঙচুৱা, ডেউকাৰ আগচুৱা হালধি বুলোৱা। ঠোঁট আৰু চকুৰ মণি বাদামী ৰঙৰ, টুকুৰা চৰাই মই চহকী মনৰ। হ'ল। ইয়াৰ পিছতে আমি পাঠটোলৈ আগবাঢ়ো। আহাচোন কিনো কৈছে টুকুৰা চৰাইৰ বিষয়ে আমি আজি অলপ জানি লওঁ। মই টুকুৰা চৰাই, আমাৰ ভিন ভিন জাত আছে। এই ছবিটোত, ওপৰৰ ছবিটোত তোমালোকে চাইছা, এয়া হৈছে টুকুৰা চৰাই আৰু টুকুৰা চৰাই নিজকে টুকুৰা চৰাই বুলি চিনাকি দিছে আৰু তেওঁ লগতে কৈছে যে তাহাঁতৰ বহুকেইটা জাত আছে। জাত অনুসৰি আমাৰ পাখিৰ বৰণ আৰু গঠন অলপ হ'লেও বেলেগ। যেনেকৈ জাত বেলেগ বেলেগ হয়, পাখিৰ বৰণ অৰ্থাৎ পাখিৰ কালাৰ আৰু ধৰণ, গঠন এইবোৰ কিন্তু বেলেগ বেলেগ। বিভিন্ন জাত আছে জাত অনুসৰি। যেনেকৈ তোমালোকে বিভিন্ন চৰাইৰ জাত দেখিছা, ভাটৌ চৰাইৰ বিভিন্ন প্ৰজাতি বা জাত দেখিছা, শালিকা চৰাইৰ বিভিন্ন প্ৰজাতি বা জাত দেখিছা, তেনেকৈ টুকুৰা চৰাইৰো বিভিন্ন জাত আছে। ভাৰতৰ প্ৰায় সকলো অঞ্চলতে আমি বাস কৰোঁ। ভাৰতৰ সকলো ঠাইতে টুকুৰা চৰাই বোলে বাস কৰে। ধান, মাহ, সৰিয়হ আদি শস্যবোৰ আমি জাক পাতি খাই ফুৰোঁ। ফল মূল, কীট পতংগ, বনৰীয়া ঘাঁহ বনৰ গুটি আদিও আমাৰ প্ৰিয় খাদ্য। কি খায় বোলে টুকুৰা চৰায়ে? ফল মূল খায়, কীট পতংগ, বিভিন্ন পোক পৰুৱা ইত্যাদিবোৰ। বনৰীয়া ঘাঁহ বনৰ গুটি, বিভিন্ন সৰু সৰু গছৰ বনৰীয়া ঘাঁহ, বনৰীয়া বন, তাৰ গুটিবিলাক খায়, আদিও টুকুৰা চৰাইৰ প্ৰিয় খাদ্য। খেজুৰ, নাৰিকল, তামোল, তাল আদি ওখ গছত আমি বাঁহ সাজো। ক'ত ক'ত বোলে বাঁহ সাজে? ক'ত ক'ত বাঁহ সাজে তোমালোকে মনত ৰাখিবা। এই গছকেইটা খেজুৰ, হয়নে, নাৰিকল, তামোল আৰু তাল, এইবোৰ গছতেই টুকুৰা চৰায়ে বাঁহ সাজে। কিন্তু সেইবোৰৰ ফল আমি নাখাওঁ, হয়নে? এই যিবোৰ গছত বাঁহ সাজে আকৌ সেইবোৰৰ কিন্তু ফল নাখায়। না তামোল খায়, না নাৰিকল খায়, না খেজুৰ খায়, না তাল খায়। বাকীবোৰ নাখালেও খেজুৰটো খাব পাৰিলেহেঁতেন, কিন্তু খেজুৰো কিন্তু টুকুৰা চৰায়ে নাখায়। তলমুৱাকৈ ৰখা টেকেলিটোৰ দৰে ওলমি থকা আমাৰ বাঁহবোৰ দেখিছানে? হয়, এই যে ছবিটোত, ওপৰৰ ছবিটোত চোৱাচোন, এই যে তলমুৱাকৈ ৰখা হৈ আছে, দেখিছানে বাৰু? টেকেলিটোৰ নিচিনা দেখাত কেনেকুৱা বাৰু? টেকেলিৰ নিচিনা লাগিছেনে? আৰু আমি আচলতে আমি যেতিয়া সৰু আছিলোঁ আমি দেখিছিলোঁ, কিন্তু আজিকালি তোমালোকে কিন্তু টুকুৰা চৰাই কমকৈ দেখিবলৈ পোৱা বা বহুতে দেখাই নাই চাগে, কাৰণ আজিকালি এই চৰাইবোৰো মানে নাইকিয়া হৈছে বহু। গছৰ দীঘল দীঘল পাতবোৰৰ পৰা আমি বাঁহ সজা আঁহ উলিয়াই লওঁ। যিবোৰ দীঘল দীঘল পাত থাকে, সেই পাতৰ পৰাই কিন্তু কি টুকুৰা চৰাই আঁহ উলিয়াই লয়। তাৰ পিছত সেই আঁহবোৰ গুঠি বাঁহ সাজো। তাৰপিছত চোৱা, বাঁহটো আমি মজবুতকৈ সাজিবলৈ চেষ্টা কৰোঁ। বাঁহটো কিন্তু ঢিলা ঢালাকৈ কিন্তু তেওঁলোকে
বা টুকুৰা চৰায়ে নাসাজে। বোৱনীয়ে কাপোৰ বোৱাৰ দৰে পাতৰ আহেৰে ডাঠকৈ বাঁহটো গুঠি উলিয়াওঁ। যেনেকৈ বোৱনীয়ে তোমালোকে কাপোৰ বোৱা দেখিছা হয়নে বাৰু? বৰ ধুনীয়া ধুনীয়াকৈ বোৱনীয়ে কাপোৰ বয়। ঠিক তেনেকেই বোৱনীয়ে কাপোৰ বোৱাৰ দৰে টুকুৰা চৰাইও কিন্তু নিজৰ বাঁহটো বৰ ধুনীয়াকৈ ডাঠকৈ গুঠি লয়। এনে কৰিলে বতাহ বৰষুণত আমাৰ বাঁহ নষ্ট নহয়। বিভিন্ন বতাহ বৰষুণ বহু সময়ত দিয়ে, কিন্তু যিমান বতাহ বৰষুণ আহিলেও কিন্তু মানে ধুমুহা আহিলেও টুকুৰা চৰাইৰ বাঁহ কিন্তু ভাঙিব নোৱাৰে। আন চৰাই চিৰিকটিও ইয়াত সোমাব নোৱাৰে। আৰু এটা ইণ্টাৰেষ্টিং কথা যে এনেধৰণে ঘৰ বনায় যাতে বেলেগ চৰাইও আহি পেলাই ইয়াত সোমাব নোৱাৰে। বাঁহটোৰ গুৰি অংশটো ঠেককৈ আৰু তাৰ মাজৰ অংশটো ক্ৰমাৎ বহলকৈ সাজো। গুৰি অংশটো চোৱা, এই ছবিতলৈ চোৱা, গুৰি অংশটো হৈছে ঠেক মানে চিপু, আৰু মাজৰ অংশটো চোৱা, মাজৰ যিখিনি মাজভাগটো কিন্তু আহল বহল। কেনেকুৱা বাৰু এইটো চোৱাচোন, এটা বাতিৰ নিচিনা নহয়নে? মাজৰ অংশটো ক্ৰমাৎ বহলকৈ সাজো, মাজভাগটো আহল বহল বাতি এটাৰ দৰে ঘূৰ খোৱা। হয়নে বাৰু? চাৰিওফালে ঘূৰ খোৱা এটা বাতিৰ নিচিনা। তাতে আমাৰ মাইকী টুকুৰাজনীয়ে কণী পাৰি পোৱালি জগায়। বাঁহটোৰ তলৰ অংশটো ক্ৰমে চিয়া মানে তললৈ চিপু। চোৱা, তললৈ এনেকৈ চিপু। হয়নে বাৰু? তোমালোকে যেনেকৈ চিপু পেণ্ট পিন্ধা ভৰি ফালটোক চিপু হয়নে নহয়? ঠিক তেনেকৈ এইটো চোৱা, বাঁহটো কিন্তু চিপু। আৰু এই চিপুৰ মানে শুদ্ধ ভাষাটো হৈছে চিয়া অংশৰ মূৰৰ ঠেক ফুটাটোৰে আমি ওলোৱা সোমোৱা কৰোঁ। এই যে ফুটাবিলাক আছে, এই যে ঠেক ফুটা আছে, এই ফুটাটোৱে কিন্তু টুকুৰা চৰাই ওলোৱা সোমোৱা কৰে। আমাৰ পোৱালিবোৰ ডাঙৰ হৈ উৰিব পৰা হ'লে সেই বাটেৰে উলাহেৰে ওলাই যায়। আৰু সেই বাটটো দিয়ে কি হয়, যেতিয়া চৰাই পোৱালিবোৰ ডাঙৰ হয় টুকুৰা চৰাইবোৰ ওলাই গুচি যায়। তাকে চাই আমি বৰ সুখ পাওঁ। আমি বাঁহটো বৰ নিখুঁতকৈ সাজো। তাকে দেখি আমাক সকলোৱে পক্ষীকুলৰ অভিযন্তা বুলি কয়। এতিয়া অভিযন্তা মানে কি? অভিযন্তা মানে হ'ল ইঞ্জিনিয়াৰ। যেনেকৈ ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যন, ডাঙৰ ডাঙৰ বিল্ডিং, ডাঙৰ ডাঙৰ ঘৰবোৰ, অট্টালিকাবোৰ, হয়নে? 2 তলা 3 তলা 6 তলা 8 তলা ঘৰবোৰ যে বনায়, সেইবিলাকক কোৱা হয় অভিযন্তা বা ইঞ্জিনিয়াৰ। তো যেনেকৈ ইঞ্জিনিয়াৰে ঘৰ বনালে গপচ, হয়নে? ঠিক তেনেকৈ চৰাইৰ ভিতৰত টুকুৰা চৰাইৰ বাঁহটো একদম গপচ। সেইকাৰণে যেনেকৈ মানুহৰ ক্ষেত্ৰত ইঞ্জিনিয়াৰ, টুকুৰা চৰাইৰ ক্ষেত্ৰত টুকুৰা চৰাইও হ'ল, চৰাইৰ ক্ষেত্ৰত হ'ল টুকুৰা চৰাই ইঞ্জিনিয়াৰ। হয়, ঠিক আছে বাৰু। তাৰপিছত আমি আৰু 2টা লাইন চাই লওঁচোন আহা। জানি থোৱা, টুকুৰা চৰাইৰ নিচিনাকৈ তুনি আৰু বাঢ়ৈটোকা চৰাই সুন্দৰ বাঁহ সজাত পাকৈত। যেনেকৈ টুকুৰা চৰাই ধুনীয়া বাঁহ সাজে, বাঢ়ৈটোকা চৰাই আৰু তুনি চৰাইও কিন্তু কি হয়, ধুনীয়া বাঁহ সাজে। বাঢ়ৈটোকা চৰাইয়ে নিজৰ ঠোঁটৰ সহায়ত গছত ফুটা কৰি বাঁহ সাজে। বাঢ়ৈটোকা চৰাইটোৱে কি কৰে, ঠোঁটেৰে মানে গছত খুটি ফুটা কৰি পেলাই, আৰু সেই ফুটাৰ কি হয়, ফুটাতেই কি হয়, বাঁহ সাজে। এইবাৰ আহাচোন আমি প্ৰশ্নবোৰ আলোচনা কৰোঁ। টুকুৰা চৰাই দেখিবলৈ কেনেকুৱা? আমি ক'ব লাগে টুকুৰা চৰাইয়ে কিহেৰে বাঁহ সাজে? টুকুৰা চৰাইৰ বাঁহটো দেখিবলৈ কেনেকুৱা? কি গছত টুকুৰা চৰাইয়ে বাঁহ সাজে? টুকুৰা চৰাইয়ে কি খায়? টুকুৰাৰ বাঁহটো কিয় বতাহ বৰষুণে অনিষ্ট কৰিব নোৱাৰে? টুকুৰা কিয় পক্ষীকুলৰ অভিযন্তা বুলি কোৱা হয়? এই প্ৰশ্নবিলাক আচলতে আমি পাঠটো বুজাই যাওঁতে বুজিছোঁ, তথাপিতো আমি এতিয়া ইয়াৰ উত্তৰবোৰ কৰিম। আহাচোন তোমালোকে বহীত ভিডিঅ'টো অকণমান পজ কৰি লৈ পেলাই প্ৰশ্ন উত্তৰবোৰ লিখি ল'বা। প্ৰথম প্ৰশ্নটো আছিল, টুকুৰা চৰাই দেখিবলৈ কেনেকুৱা? টুকুৰা চৰাই সৰু আকাৰৰ এবিধ চৰাই। বুকুৰ নোম ৰঙচুৱা আৰু ডেউকাৰ আগচুৱা হালধীয়া। ঠোঁট আৰু চকুৰ মণি বাদামী ৰঙৰ। হ'ল। দ্বিতীয় প্ৰশ্নটো, টুকুৰা চৰাইয়ে কিহেৰে বাঁহ সাজে? খেজুৰ, নাৰিকল, তামোল, তাল আদি গছৰ পাতৰ আহেৰে টুকুৰা চৰাইয়ে বাঁহ সাজে। গ নম্বৰ প্ৰশ্নটো, টুকুৰা চৰাইৰ বাঁহটো দেখিবলৈ কেনেকুৱা? উত্তৰ, টুকুৰা চৰাইৰ বাঁহটো
বাঁহটোৰ গুৰি অংশটো ঠেক, মাজৰ অংশটো ক্ৰমাৎ বহল আৰু মাজভাগটো আহল বহল বাতি এটাৰ দৰে। বাঁহটোৰ তলৰ অংশটো ক্ৰমে চিঞা। ঘ নম্বৰ প্ৰশ্নটো আছিলে কি কি গছৰ টুকুৰা চৰায়ে বাঁহ সাজে? খেজুৰ, নাৰিকল, তামোল, তাল আদি ওখ গছত টুকুৰা চৰায়ে বাঁহ সাজে। টুকুৰা চৰায়ে কি কি খায়? ধান, মাহ, সৰিয়হ আদি বিভিন্ন শস্য, লগতে ফল মূল, কীট পতংগ, বনৰীয়া ঘাঁহ বনৰ গুটি আদি টুকুৰা চৰাইৰ খাদ্য। তাৰ প্ৰথম 6 নম্বৰ প্ৰশ্নটো আছিল টুকুৰাৰ বাঁহটো কিয় বতাহ বৰষুণে নষ্ট কৰিব নোৱাৰে? বোৱনীয়ে কাপোৰ বোৱাৰ দৰে অতি ডাঠকৈ বাঁহটো গুঠি লোৱা বাবে টুকুৰা চৰাইৰ বাঁহটো বতাহ বৰষুণে নষ্ট কৰিব নোৱাৰে। ইয়াতে বোৱনীয়ে, ইয়াত অন্ত্যেষ্টিয় একাৰে বোৱনীয়ে এইটো হ'ব। তাৰ পিছৰ প্ৰশ্নটো আছিল টুকুৰাক কিয় পক্ষীকুলৰ অভিযন্তা বুলি কোৱা হয়? অভিযন্তাৰ দৰে অতি নিখুঁতকৈ বাঁহ সাজিব পৰা বাবে টুকুৰাক পক্ষীকুলৰ অভিযন্তা বুলি কোৱা হয়। এয়া আছিল আমাৰ প্ৰশ্ন উত্তৰবোৰ। কাক কি বোলে কওঁ আৰু লিখো আহা। এয়া তোমালোকৰ পাঠৰ কেইটামান এটা শব্দত প্ৰকাশ কৰা। এয়া চোৱাচোন, ঢোল খোল ভাল কৰা লোক কি বুলি কয়? বাদিয়াৰ। কাপোৰ বোৱা লোকক কি বুলি কয়? কাপোৰ বোৱা লোকক কয় বোৱনী। লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক কোৱা হয় কমাৰ। ক মতাকাৰে মা ৰ কমাৰ। মাটিৰ বাচন তৈয়াৰ কৰা লোক কোৱা হয় কুমাৰ। কত হৰ্ষৌকাৰে কু মতাকাৰে মা ৰ কুমাৰ। মই কোন কোৱা, মই শোৱালৈকে মাত মাতো, বসন্ত কালত ওলাও, কাউৰীৰ বাঁহত কণী পাৰো, মোৰ নাম। হয়নে? শুৱলাকৈ মানে বৰ ধুনীয়াকৈ মাত মাতে, সেইটো হ'ব কুলি চৰাই। খ নম্বৰটোত চোৱা, মোৰ ঠোঁটটো ৰঙা, গাটো সেউজীয়া, শিকালে মানুহৰ দৰে কথা কব পাৰো। ঠোঁটটো ৰঙা বুলি কৈছে আৰু গা সেউজীয়া বুলি কৈছে। কি চৰাই হ'ব বাৰু? তোমালোকে ক'ব পাৰিবানে? চৰাইটো হ'ব ভাটৌ চৰাই। ভাটৌ চৰাই ঠোঁটটো ৰঙা আৰু গোটেই গাটো সেউজীয়া। তাৰপিছত মোৰ গোটেই গাটো বগা, ঠেং দুখন দীঘল, মই খাল বিলত মাছ বিচাৰি ফুৰো, মোৰ নাম। মাছ বিচাৰি ফুৰে বুলি কৈছে, গাটো বগা বুলি কৈছে, ঠেং দুখন দীঘল বুলি কৈছে, বগলী। মোৰ গোটেই গাটো নীলা, বুকুখন ৰঙা হালধীয়া আৰু দীঘল ঠোঁটেৰে মই ওপৰৰ পৰা জঁপিয়াই পানীত মাছ ধৰি খাওঁ। এইটো কি চৰাই? এই চৰাইটোৰ নাম তোমালোকে হৈছে মাছৰোকা। মতে মা দ্বিতীয় চ ৰতুকাৰে ৰু কতাকাৰে কা। মাছৰোকা চৰাই। মাছৰোকা চৰাই তেনেকৈ দেখাত হৈছে নীলা ৰঙৰ আৰু পানীত মাছ বিচাৰি খায়। পক্ষীকুলৰ অভিযন্তা পাঠটোত ইমানখিনি আছিল। তোমালোকে এই পাঠটো পঢ়িবা ধুনীয়াকৈ আৰু কবিতাটো পঢ়িবলৈ চেষ্টা কৰিবা। ধুনীয়া কবিতা এটা দিয়া হৈ আছে আৰু লগতে প্ৰশ্নোত্তৰবোৰ মুখস্থ কৰিবা। ধন্যবাদ।